ৰচনা অপাৰেচন সেন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি। আৰম্ভণি আমাৰ দেশ ভাৰতবৰ্ষ ঐক্য সম্প্ৰীতি পাৰস্পৰিক সন্মানত বিশ্বাসী আৰু শান্তিৰ প্ৰতীক। কিন্তু বহু বছৰ ধৰি সন্ত্ৰাসবাদে আমাৰ দেশৰ সুৰক্ষা আৰু স্থিতিশীলতাৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। সেয়েহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিবলৈ ভাৰতে সন্ত্ৰাসবাদ বিৰোধী নীতি শক্তিশালী কৰিছে। এই দৃঢ়তাৰ এটা উল্লেখযোগ্য উদাহৰণ হ'ল অপাৰেচন সেন্দুৰ, যিটো অভিযানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ নতুন ৰূপ আৰু সক্ৰিয় পন্থা দেখুৱাবলৈ সক্ষম হৈছে। অপাৰেচন সেন্দুৰৰ আঁৰৰ কাহিনী। 2025 চনৰ 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগাম নামে ঠাইত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থাকোঁতেই পৰ্যটকসকলৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। পেহেলগামৰ বৈচাৰণ উপত্যকাত সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে পৰ্যটকক লক্ষ্য কৰি পইণ্ট ব্লেক ৰেঞ্জত গুলীচালনা কৰিছিল। সেই ঠাইত নৱবিবাহিতা হিন্দু দম্পতীকে ধৰি নিজৰ সন্তানৰ সৈতে থকা লোকসকলক তেওঁলোকৰ ধৰ্ম বিচাৰ কৰি পৰিয়ালৰ সন্মুখতে গুলী কৰি মাৰিছিল। যিসকলে নিজকে হিন্দু বুলি পৰিচয় দিছিল সেই পুৰুষসকলকে গুলী কৰিছিল। হিন্দুসকলৰ ওপৰত কৰা এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিবলৈ আমাৰ দেশে অপাৰেচন সেন্দুৰ নামেৰে এক অভিযান আৰম্ভ কৰে। অপাৰেচন সেন্দুৰ নামৰ কাৰণ। সেন্দুৰ নামটোৱে এক গভীৰ সাংস্কৃতিক তাৎপৰ্য বহন কৰে। হিন্দু পৰম্পৰাত সেন্দুৰ হৈছে বৈবাহিক প্ৰতিশ্ৰুতিৰ চিন। পেহেলগামত অকালতে নিজৰ স্বামীসকলক হেৰুওৱা বিধৱাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু সন্ত্ৰাসবাদীসকলক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সংকল্প কৰিয়েই ভাৰত চৰকাৰে এই অভিযানৰ নাম অপাৰেচন সেন্দুৰ ৰাখিছিল। পৰিকল্পনা আৰু বাস্তৱ ৰূপায়ণ। 2025 চনৰ 22 এপ্ৰিলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাটোৰ পাছত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কেইজনমান মুখ্য ব্যক্তিক লগত লৈ ঘটনাটোৰ বিষয়ে আলোচনা কৰে আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ অপাৰেচন সেন্দুৰ নামৰ অভিযানটোৰ পৰিকল্পনা কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এই অভিযানৰ প্ৰাৰম্ভিক কমাণ্ডৰ দায়িত্ব লৈছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদীয়েও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰথম পৰ্যায়ত এই অভিযানৰ বাবে এটা শক্তিশালী দল গঠন কৰা হৈছিল। ভাৰতীয় চোৰাংচোৱা সংস্থাৰ পৰা পাকিস্তানৰ ভিতৰত চলি থকা কাৰ্যকলাপৰ বিষয়ে গম পোৱা গৈছিল। সন্ত্ৰাসবাদীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত 9টা স্থানত শিবিৰ পাতি আছিল। এই শিবিৰকেইটাৰ ওপৰত আক্ৰমণ সংঘটিত কৰিবলৈ সকলোবোৰ লক্ষ্য বাছনি কৰি অজিত ডোভালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। এই আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে ব্যাপক আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হয় যে এই আক্ৰমণত কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন কৰি থকা স্থানকহে লক্ষ্য কৰি লোৱা হ'ব। তাৰ বাহিৰে কোনো নিৰীহ জনসাধাৰণৰ যাতে ক্ষতি নহয় তাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছিল। এই সাহসী অভিযানে বিশেষভাৱে জইচ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ দ্বাৰা পৰিচালিত শিবিৰসমূহক লক্ষ্য কৰি লৈছিল। এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীসকলে পেহেলগামৰ হৃদয়বিদাৰক ঘটনাৰ লগতে পুলৱামা হত্যাকাণ্ড সংঘটিত কৰিছিল। প্ৰধানমন্ত্ৰীৰ পৰা পোৱা নিৰ্দেশমৰ্মে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অতি সৰু গোট এটাক আক্ৰমণৰ বিষয়ে অৱগত কৰে আৰু এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰে। উল্লেখযোগ্য যে যিখন যুঁজাৰু বিমানেৰে সন্ত্ৰাসবাদীৰ ঘাটি উফৰাই পেলোৱা হৈছিল সেই বিমানখনত বায়ুসেনাৰ দুগৰাকী মহিলা আছিল। তেখেতসকল হ'ল উইং কামাণ্ডাৰ ভামিকা সিং আৰু কলনেল ছফিয়া কুৰেশ্বি। এই দুয়োগৰাকী নাৰীয়ে অপাৰেচন সেন্দুৰৰ জৰিয়তে বিশ্ববাসীৰ আগত নাৰী শক্তিৰ প্ৰমাণ দিছিল। তেখেতসকলক লৈ আমি সকলো দেশবাসী গৌৰৱান্বিত। সকলোবোৰ পৰিকল্পনা সঠিকভাৱে হোৱাৰ পাছত 2025 চনৰ 8 মে'ৰ নিশা ঠিক 12:37 মিনিটত
ভাৰতে পাকিস্তানৰ মাটিত সন্ত্ৰাসবাদীৰ আত্মগোপন কৰি থকা স্থানক লক্ষ্য কৰি ল'বলৈ আৰম্ভ কৰে আৰু অলপ সময়ৰ ভিতৰতে সন্ত্ৰাসবাদীৰ 9টা আত্মগোপনৰ স্থান ধ্বংস হৈ পৰে। এই অপাৰেচনত ৰাফেল আৰু সুখয় নামেৰে 2খন যুদ্ধ বিমান আৰু ব্ৰহ্মাছ আৰু স্কেল্প নামৰ অত্যাধুনিক মিছাইল আৰু আকাশ নামৰ এটা শক্তিশালী এয়াৰ ডিফেন্স ছিষ্টেমৰ ব্যৱহাৰ কৰা হৈছিল। অপাৰেচন সেন্দুৰৰ পৰিকল্পনা বাস্তৱ ৰূপায়ণ কৰাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশ্ববাসীৰ আগত ঘোষণা কৰে যে এই অভিযানটো অতি সতৰ্ক আৰু সঠিকভাৱে কৰা হৈছে আৰু পাকিস্তানৰ কোনো অসামৰিক বা সামৰিক স্থানত আক্ৰমণ কৰা হোৱা নাই। সামৰণি অপাৰেচন সেন্দুৰ কেৱল সামৰিক অভিযান নহয়, বৰঞ্চ ই পৰিৱৰ্তিত ভাৰতৰ প্ৰতিচ্ছবি, যিয়ে দেশৰ সংকল্প, সাহস আৰু বিশ্বৰ মঞ্চত ক্ৰমবৰ্ধমান শক্তিক প্ৰতিফলিত কৰিছে। এই অভিযানৰ জৰিয়তে ভাৰতে কেৱল সন্ত্ৰাসবাদীক শিক্ষা দিয়াই নহয়, এই কথাও স্পষ্ট কৰি দিছে যে এতিয়া যিকোনো নাৰীৰ সেন্দুৰ স্পৰ্শ কৰাটো যুদ্ধৰ সমতুল্য বুলি গণ্য কৰা হ'ব। অপাৰেচন সেন্দুৰ ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ এক মাইলৰ খুঁটি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে শক্তিশালী আৰু ঐক্যবদ্ধ হৈ থকাৰ প্ৰেৰণা হিচাপে সমূহ দেশবাসীৰ মনত স্মৰণীয় হৈ ৰ'ব।